আইয়া কি ভাল লাগছে জানা আপি মস্ত ভাল লাগছে ভাল লাগছে দা কারণ খেলেন না বুঝ না আপি কি আমার ফাকলি গাঁৱত এখন বন্ধ তোমা ডাক্তাৰখানা খুল লাগ দাই মস্ত ডাঙাৰে আগতে আমি বেমাৰ হলি টাউনক যাব লাগছিল ইতাৰ আমি টাউনক লাগি দাউৰবা নাংগে আমাৰ চিকিৎসা এতে হ'ব হয়না আৰু নহয় কি জানা না কি এখন ডাক্তাৰখানা হৈছি এতেতো এটা নতুন নতুন ডাক্তাৰ আহিব মই ডাক্তাৰ গেলাখনক লাইন মাৰিব পাৰিম কি নকয় নকবা দেখালো হলো ভাল লাগছি দেখালে আহিবা গৈ যাওঁ प्यार दिलों का मेला है फिर क्यों कोई अकेला है কেন্দি চাৰিবা মোক কিয় মাতছি ভাবলে কিবা মন চন ভালে লাগি যায় কি ঠিক কম্পাই ফুৰাবও নিবা পাৰে যাম ৰ তাড়াতাড়ি কি ভাল লাগি যায় মন চন এ ভগৱান হিৰিম্বা আৰু মোৰ বিয়াখন যাতে এইটো বছৰতেই হওক আৰু চলিবলৈ এক ৰাহাক হওক অ কেন্দি ছাৰ হে আহি কেনে অকল ছাৰ 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 কিনো ছাৰ ছাৰ মাতি থাকা ধুনু মুনু চুনু কিবা এটা মাতবি মোক ছাৰ বুলি নামাতবি এ হ'ব দিয়ক হে কিয় মাতছিল কগিতা আজি এই ফিল্ডত আৰ্ট কম্পিটিশ্যন এটা ৰাখছো হয় নেকি সৰু সৰু চলিকেইটা এতিয়াতো পুৰুতকে যা লগৰকেইটাক খবৰ দি খবৰ দিব লাগিব এইটো কাৰণেহে মাতছি আপুনি মোক নহ'লে কি কি ভাবি থাকা তই দিয়ক হ'ব দিয়ক এতিয়া পুৰুতকে যা তই পুৰুতকে লৈ আহ যা হ'ব দিয়ক জামবি ইমা খাবা মোক ঘৰক লাগি লৈ যামে কিয় ঘৰক লৈ যাই কিনে নহয় খৰি খাম তই পিছে ইমান মাখা বা দাংবা পাৰিবি না মই আকলাই নাদাঙো তই কি কৰবা আছা তই আধা বা দাঙি নিবা লাগব মই নৰো নৰে তাই বাচু গলত চাপা মাৰ ধৰি মাৰ টক পাৰিম দে পাৰবি না পাৰিম দে দে আহ ওয়ামে নখা তোনে তে কি কৰি আছা মই তোহাক বিচাৰি কেনে তোহাৰ ঘৰতো গৈছিলো আমি নহয় ৰংখলা আছলো আজি আমি দয়ে বান্ধেবি মোক আজি পাত্তাই নেদা আনে দাও তো এ শুন আজি নহয় আৰ্টৰ কম্পিটিশ্যন পাতছি যা কোনি আই কেন্দি ছাৰে কেন্দি সাৰ নাম অলাৰ লগে লগে গটা তাইৰ গটা মুখৰ ৰং গটা বা পকা বিলাহীয়া হৈ যায় নীলজ্জি হ'ব এইটো মোৰ কেন্দি ছাৰৰ লগত চলি আছে না চলবা তাৰ অক্ষত যি তই অক্ষত বস্তু তই মাষ্টাৰক ভাল পাই নীলজ্জি পিছতো যাবি না নাই যাম মই প্ৰথম হ'ম মই দ্বিতীয় পুৰস্কাৰ ল'ম হৈছে দে তই যা যদি সোনকালে আৰ্ট কৰা সেই জগালমখান লৈ আহ যা আঠ কৰা জগাল গেলা নিজে আনবা লাগব নিজে আনবা লাগব হয় নেকি আচ্ছা নাপি কি জয়তা যাওঁ শংকৰ গুৰু আমাৰে হে মাধৱ গুৰু আমাৰে লুকায়া চা দেখা নেদা লুকায়া চা দেখা নেদা মণি কুটৰ ভিতৰে শংকৰ গুৰু আমাৰে হে মাধৱ গুৰু আমাৰে ঢুংকুলু টুংকুলু 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 ঢুংকুলু টুংকুলু টুং ঢুংকুলু টুংকুলু 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 ঢুংকুলু টুংকুলু টুং ঢুংকুলু টুংকুলু 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 ঢুংকুলু টুংকুলু টুং ঢুং 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 এলা চেও গেলা কুলকুলি চেও গেলা পাৰা আনে হৈছি হৰি পিতাৰ থানক বহুত দিন হ'ল জয় নাই মেনক আৰু বিশ্বনাথ মোতাটো ভালে হ নাই ইবাৰ আৰু বৃহস্পতিবাৰ এটা চাই ভালকে এখন ঠগি দিবা লাগব হৰি পিতাৰ থানত তেহে যদি আপিটোৰ বিশ্বনাথ মোতা ভাল হয় মাদাৰ আজি নহয় আৰ্টৰ কম্পিটিশ্যন আছে ইয়াত জানি আৰ্টৰ কম্পিটিশ্যন পাতছি ভাগলানি মোক নহয় বাৰাছ লাগছিলে মাদাৰ আৰ্ট কৰা বাৰাছ ৰঙৰ বাৰাছ লাগে মাদাৰ মোক বধিছো কি মেনকা তোক আৰু কিহৰ ব্ৰাছ লগা হ'ল লাগ বুলি তোক মই এতিয়া কৰবে খচকে এটা ব্ৰাছ আনি দিওঁ সেনা কথা নহয় তাৰ মেনকা নাচা নাচাতাল বেকা বুলি ক'বা আহিছি তাই বাইতে দেখোন ৰং পেঞ্চিল মাখা আনি দিছে দামা দামী লৈ নাযা কিয় সি মাখা
মন্নি এগলাখান দেখোন দাঁতৰ পকা গুচোৱা বাৰাছে দিলাকে মাতাৰে পুৰস্কাৰ আনবা নলিহে তোৰ চুলি কাটলা পাক মাৰি উঘলি আনিম মই এখন হৈ গ'ল খাবা জানলি অ' বালাই চিৰা আৰু বইভা জানলি অ' মাটিয়ে পিৰা আৰু ভালকা ছবি আঁকবা জানলি দাঁতৰ পকা গুচোৱা বাৰাছে ছবি আঁকা বাৰাছ অ' চানাপি কি এই মাষ্টাৰত তিৰি মাষ্টাৰনীৰ দেখোন দেখা দেখি নাইয়ে সেইটো বৰগতা আৰ্টৰ কম্পিটিশ্যন পাতে লালাক মহিনাকে এটা কাম কৰোঁ কি আমি দুয়োয়ে আৰম্ভ কৰোঁ দে আৰে আমিতো একান্ত বাধ্য ছাত্ৰী হে না দে তই কি আনছা মই জ্যামিতি বক্সটো আনছো মোৰো আছে বহুত আছে পেঞ্চিল আছে ৰাবাৰ আছে আৰু নামা কলম আনছো মোৰো আছে চা আছে না নামতহে আৰ্টৰ কম্পিটিশ্যন পাতিছং চান্সতে হিৰিম্বাক বিৰাট চকুটিপ মাৰি থাকিম ইমান যে ভাল লাগে তাক অ' মেনকা ৰিম্বা এই ইমান পালাম কষ্টা লৈ একো নহয় দে অলপ হৈ যায় শুনচোন তোক যে আৰ্ট পেপাৰ আনবা দিছিল আনছা না অ' আৰ্ট কৰা পেপাৰ আনছো মই এলা দেখা নাই তই বান্দিলে আনছো বা আৰু সেই ৰং আনছা ৰং আৰু মইতো আনিম ৰংটো ঘৰে আনবা দিছিল আনছো দে চা দে বাৰে আই তাই বাগৈ অ' মেনকা মোক পেঞ্চিল একডাল দিবি দে পেঞ্চিল দিম দে মোৰ লগত পেঞ্চিল মই ঘৰত লৈ যাম ঘৰত কিয় নিবি ঘৰত নিবা নেদাও যি লেখা এটা লাগবি হ'ব দে দিম দে এতিয়া মোৰে এইটা ল হাতলা লো তই সৰুডাল দিছা ঐ ৰিম্বা দে আৰম্ভ কৰি দেও দে অ' মেনকা আহ। এগলাখান কি আনছা তই এগলাখান দেখোন চব কেলেণ্ডাৰ তাকো মেজা কেলেণ্ডাৰ মেজা বুলি নকবি চানাপি মেজা বুলি নকবি কিলা গুন্তি মাৰি দাঁত ভাঙি দিম কিবা ঘৰে মেজ গৈছি কিবা এটা মেজা নাই নাই ইটা আমি ইমান নাখা টকা খৰচ কৰি আৰ্ট পেপাৰ কিনি আনাতকৈ আমি এটা আঁকবা পাৰিম দে হ'ব দে পিছে কিন্তু অলপ ছাৰ আহাক লাগি হয় নেকি ছাৰ আহকলগি ৰখবা লাগব লাগব আমি তিনটাক লগি কিবা খালাও দে কি খালাবিয়া বাটাৰফ্লাই খালাও দে দে হ'ব দে দে তে বাটাৰফ্লাই বাটাৰফ্লাই where are you going up in the sky dancing lovely butterfly pyari butterfly butterfly where are you going up in the sky fly butterfly where are you Hey! going বন্ধ কৰ এইবিলাক কিহৰ নাচ গানা বনাই আছা তন্দক মই আৰ্ট কৰবাহে মাতছো ইয়াতে নাচি আছে বহি ওলা জল্দি এতিয়া ৰং পেঞ্চিল আৰু ৰং কৰা ব্ৰাছগিলা ওলাই ল অ' মেনকা হা তই এগলা দাঁত গহা ব্ৰাছ এগলা কি আনছা আমার মাদারে দিয়েছি মোক আগতলা স্পেশাল বারাস নাচ ফারাস না তাই সতল বেকা বলি কবা আইছি ওই রিম্বা কি খাবা জানলি ও বালাই সিরা গম পাইছা না হ'ব দে আৰু বইবা জানলি মাটিয়ে পিৰা হয় দে আৰু নহয় যদি তই ভালকা ছবি আঁকবা জানা তিতে এই বারাস গেলালে রং করা বারাস হ'ব দে থ না দাই তা আকুম দে দে ইতা কুনি কি আঁকবি মই তোক আঁকিম মেনকা মোক হ'ব দে তুই মই হিৰিম বাবা আঁকিম হয় নেকি তো মই আঁকা কইতা মই চানা আপিলে কুদে দে হ'ব দে হ'ব দে দে আৰম্ভ কৰি দিওঁ দে কৰি দিয়ক হ'ব দে দিয়া Sam sana api syukur mau nih kata.
আজি মই জিংকে হ'লে ফাৰ্ষ্ট হমেই ফাৰ্ষ্ট পুৰস্কাৰ আনিম হ'ব দে দেখা যাব এই চলিহাত তন্তে লাহে ধীৰে আঁকি থাক আৰু কাইজা পেচাল নকৰবি মই আহি আছোং দে তাৰ পৰা চুপ চাপ লিখি থাক ঐ হিৰিম্বা কি মোৰ দেখোন নীলা ফৰক নাইয়ে কেতিয়াবা কিনবি নহয় আৰু তেতিয়া মিলাই ল'বি দেই হয় নেকি ভাল লাগছে কিন্তু মই কি ঠক দেখাই না দে হ'ব দে আক হ'ব দে চানা আপি কেনে লাগছিনো ভাল লাগছি দে নাকটো বেকা হ'ল দেখোন চিধা কৰি দিম না এতিয়া ফাইনেল হোৱা নাই নহয় ফাইনেল আৰু ফাইনেল ফিনিচিং দিবাই আছে দে হ'ব দে দে আপি তোৰ হৈছি না নাই যাবলৈ হৈছি ভালে লাগছা তই হিৰিম্বা পুৰা মিলছি আৰু হিৰিম্বা আনে লাগছি হয় না দে আক ছাৰ আহি পালি আৰু গালি পাৰব না দে মাৰবো তোক নামৰে দে আমাকহে মাৰব খানা সংখ্যা কোৱা এতিয়া আমি কথা নাজনো বুলি ভাবে তাই ৰঙাটো দিয়া ৰঙাটো ক'ত এই হৈছি না তন্তৰ ছাৰ হৈছি দে দে এটা এটা কৰি বহীকেইটা লৈ আহ হাবা ছাৰ অ'কে আন আন ছাৰ হ'ল আহিছি ছাৰ এইটো কাৰ মূৰাটো আঁকছা ছাৰ অতি নহয় চানা আপি খানা আপি ছাৰ জখনিৰ দৰেহে লাগছিচোন ছাৰ এইটো জখনি নহয় এইটো চানা আপি ইয়াৰ গল কয় গল গল আছে ছাৰ হতি আৰু কি খানা আপিৰ তিনিটা আঙলি নেকি আঙুলি ছাৰ মই ভালকৈ হিচাপে নাকাৰিলো ছাৰ খানা আপিটো ছাৰ এইটো চানা আপি চেম টু চেম এনা আনে হ'ব দে যা ৰিজাল্টটো অলপ দেৰিকৈ দিম যা হ'ব দিয়ক ছাৰ ভালকৈ চাব ছাৰ মোক যা যা ছাৰটো হ'ল ইটো আৰু কোন এইটো আপোনাৰ লাভাৰ হিৰিম্বা বা তাত কি ফাল্টু কথা ক'ব আহিছা ছাৰ হয় না নাই মই তন্তৰ হয় ইয়াতে লাভাৰ চাবাৰ ইয়াতে নকবি এইটো কাই হিৰিম্বা বা হিৰিম্বা নেকি মা কচম ইমান বঢ়িয়া দেখাত ইমান ধুনীয়া হ'ব দে যা হ'ব দিয়ক হে প্ৰভু ময়ে যাতে ফাৰ্ষ্ট হওঁ আৰু ছাৰে যাতে মোৰখনে পচন্দ কৰে বচাব আৰু ছাৰ এখন মই আঁকছোঁ তইনো আৰু কাক আঁকছা ছাৰ মোৰ প্ৰিয় বান্ধৱী বেষ্ট ফ্ৰেণ্ড মেনকাক আঁকছোঁ হয় নেকি ইমান ধুনীয়া হৈছে চেম টু চেম লাগছি মেনকা হেন হয় না ইমান ধুনীয়া তোকতো পুৰস্কাৰটো এতিয়াই দিবা মন যায় মোৰ কিন্তু অলপ নিয়ম চিয়ম পালন কৰিব লাগিব যিহেতু হয় নেকি দে যা তই বহি থাক যা হ'ব দিয়ক দে। ইমান ধুনীয়া আঁকছি মৰম লগা ঠিকে আছে দে এনেইতো তন্তে গোটেইকেইটাই ভালেই আঁকছা আহিবা পাব আজি কিন্তু হিৰিম্বাহে বেছি ভালকৈ আঁকছে আৰু নিয়ম চিয়ম যদি পালন কৰোঁ তেন্তে মেনকাহে প্ৰথম পুৰস্কাৰটো পাব লাগে কালি এই কাৰ্যালয়ত আহি পুৰস্কাৰটো লৈ যাবি মেনকা নাকানবি মই এইবাৰ পাইছো বছৰ তই পাবি দে আৰু মই তই তাৰে আৰু 5 বছৰ পাবি দে হ'ব দে ঠিকে আছে দে বাটাৰফ্লাই